হেল্ল' গাইজ, মই আজি আপোনালোকক দেখুৱাম বানপানীৰ ফলত আমাৰ গাঁৱৰ মানুহখিনিয়ে কেনেধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল আৰু বানপানীৰ পিছত কেনেধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে। আজি এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে SR ব্লগ চেনেলটোক সদায় ছাপোৰ্ট কৰি যাব, যাতে SR ব্লগ চেনেলটো আগুৱাই যাব পাৰে। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল SR ব্লগ। তো আহক আপোনালোকক আজি দেখুৱাওঁ বানপানীৰ ফলত হোৱা পৰিস্থিতি আৰু বানপানীৰ হৈ যোৱাৰ পিছত আমাৰ গাঁৱত কেনেকুৱা পৰিস্থিতি হৈছে। তো আপোনালোকে ভিডিঅ'টোত সকলোখিনি দেখিবলৈ পাব। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাঁৱৰ ভিতৰত হোৱা বানপানী। আপোনালোকে দেখিছে SDRF বাহিনীয়ে কেনেদৰে উদ্ধাৰ অভিযান চলাই আছে আমাৰ গাঁৱত। এয়া আপোনালোকে দেখিছে আমাৰ গাঁৱত মানুহৰ ঘৰৰ ভিতৰত পানী আৰু বাহিৰতো পানী। এনেকুৱা এটা অৱস্থা হৈছিল যে সেইখিনি টাইমত যে মানুহৰ থাকিবলৈ ঠাই নোহোৱা হৈ গৈছিল। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে কিদৰে বানপীড়িত মানুহসকলক সহায় কৰি আছে। মোৰ ফালৰ পৰা ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলক এটা চেলুট জনাইছোঁ আৰু আগলৈ তেওঁলোকে এনেদৰে মানুহক সহায় কৰি যাওক। আপোনালোকে দেখা পালে যে বানপানীৰ ফলত আমাৰ গাঁৱৰ মানুহখিনিয়ে কিমান বিপদৰ সন্মুখীন হ'ব লগা হৈছিল। তো আপোনালোকক এতিয়া মই দেখুৱাম বানপানীৰ পিছত গাঁৱৰ মানুহখিনিয়ে কিমান বিপদৰ সন্মুখীন হ'ব লগা হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি ওলাই আহিছোঁ ঘৰৰ ভিতৰৰ পৰা। তো আপোনালোকক আজি দেখুৱাম বানপানীৰ পিছত আমাৰ গাঁৱত কেনেকুৱা পৰিস্থিতি হৈছিল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ, মই এতিয়া আহি পালোঁ আমাৰ খেতি পথাৰ। যিহেতু আমি গাঁৱৰ মানুহ খেতি কৰি খাব লাগে, যিহেতু বানপানীৰ ফলত খেতিয়কসকলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সকলে নতুনকৈ কঠীয়া পাৰি আকৌ খেতি কৰে। যিহেতু আমাৰ ইয়াত বহুত দিন ধৰি বৰষুণ হোৱা নাই, তাৰ ফলত খেতিসমূহত ডাঙৰ ডাঙৰ ফাট মেলা দেখিবলৈ পোৱা যায়। তো আপোনালোকক মই দেখুৱাই আছোঁ।